Hello student, আজিৰ ভিডিঅ'টোত মই আনিছো ক্লাছ 10 হাফ ইয়াৰলি এক্সামৰ এটা নৰ্মেল কোৱেশ্চন পেপাৰ লৈ। যদি তোমালোকৰ এতিয়াও হাফ ইয়াৰলি এক্সামৰ আসামিজ সাবজেক্টৰ এক্সাম হোৱা নাই তেন্তে এই পেপাৰখন প্ৰেক্টিছ কৰি যাব পাৰা। এই পেপাৰখন এনে নৰ্মেল এটা পেপাৰ হয় আৰু যদি তুমি সলভ কৰা তেন্তে তোমাৰ এক্সামৰ কাৰণে হেল্পফুল হ'ব। আৰু যদি তোমাক পেপাৰখনৰ PDF লাগে তেন্তে মই নেক্সট ভিডিঅ'ত ডেসক্ৰিপচনত লিংক দি দিম। আৰু তোমাৰ এক্সামৰ কাৰণে অল দা বেষ্ট।